নমস্কাৰ আজি আপোনালোকক অন্য এটি নতুন ভিডিঅ'ৰ সৈতে মই মধুস্মিতাই সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে দেখিছে হয়তো এতিয়া আমি ক'ত আছোঁ এতিয়া আমি আছোঁ বেলতলা সাপ্তাহিক বজাৰ অকণমান ওলাই আহিলোঁ দুই এটা বস্তু ল'ব লগাও আছিলে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এয়া মই লৈ আছোঁ হেয়াৰ ক্লিপ আৰু মোক ৰাফ ইউজৰ কাৰণে বহুত ক্লিপৰ প্ৰয়োজন হয় সেইটো কাৰণে মই এনেদৰে মানে ইয়াৰ পৰাই লৈ লওঁ আৰু বজাৰত ঘূৰি ফুৰি থাকোঁতে এই মানুহজন দেখি মোৰ চকু অলপ কপালতে উঠিল আজিকালি এনেধৰণে ঔষধ বিক্ৰী কৰাটো হয়তো বেছি গ্ৰহণযোগ্য নহ'ব কাৰণ মানুহ আজিকালি বহুত শিক্ষিত হৈ গ'ল আৰু মেডিচিন ডক্তৰ এইবিলাকৰ ক্ষেত্ৰত মানুহ অতি সজাগ হ'ল কাৰণ মেডিচিনৰ লগততো আৰু ল'ৰা ধেমালি নহয় আই থিংক হোৱাট হি ইজ ডুইং ইজ ৰিয়েলি নট গুড আমাক ডক্তৰে যিবিলাক মেডিচিন আমাক ৰিকমেণ্ড কৰে আমি সেইবিলাকেই ইউজ কৰোঁ তেনে ক্ষেত্ৰত এই ঘটনাটো কিমান গ্ৰহণযোগ্য আপোনালোকে জনাবচোন কমেণ্টত আমি বজাৰৰ পৰা আহোঁতে সৰু মাছ লৈ আহিলোঁ আৰু যিহেতু মাছ অলপ সৰহকৈ আনিছিলোঁ গতিকে এজনে বাচিলে অলপ সময় লাগিব গতিকে দুজনে কৰিবলৈ লৈছোঁ কৰ্ম কৰিলেহে গম পায় য়েছ ৰান্ধনীয়ে ভাত বনাই দিছে ভাত খোৱাৰ সময়ত ক'ব এইটো ভাল হোৱা নাই সেইটো ভাল হোৱা নাই কিন্তু নিজে ভালকৈ বনাই যেতিয়া খুৱাব লাগিব তেতিয়া গম পাই যাব গতিকে ক'ব নালাগে কোৱাৰ আগতে অকণমান কৰি চাব লাগে এতিয়া আমি মাছ ক'ৰ পৰা কিনি আনিছোঁ চালনী কিনি আনিছোঁ ধুব লাগিব বাচিব লাগিব বনাবৰ কাৰণে বিভিন্ন বস্তু আনিব লাগিব আদা আনিব লাগিব নৰসিংহৰ পাত আনিব লাগিব ভেদাইলতা আনিব লাগিব আদাৰ পাত আনিব লাগিব জলকীয়া আনিব লাগিব গতিকে তাৰ পিছতহে ইমান কষ্ট কৰি বনোৱাৰ পিছতহে ভাতৰ পাতত আহিব এতিয়া মই বনাই আছোঁ ভাত আৰু এইফালে এইটো দেখিছে এইটো কি বনাইছোঁ জানে এইটো পাতত দিয়া সৰু মাছ যে সৰু সৰু মাছ পায় নহয় দৰিকণা মাছ তেনেকুৱা সেয়া বনাইছোঁ আৰু এইফালে এই দাইল তাৰপিছত আজি পাতত দিয়া সৰু মাছ খাম বহুত দিনৰ পৰা ভাবি আছিলোঁ যে খাম তো এইবাৰ খাম আৰু এটা মোৰ খাবলৈ মন আছে বইল মাছ আপোনালোকে ৰৌ মাছো খাব পাৰে বাহু মাছো খাব পাৰে তেনেকুৱা ধৰণৰ তো এইবাৰ যেতিয়া ৰৌ মাছ আনিম ন তেতিয়া মোৰ সেইটো ট্ৰাই কৰিবলৈ মন আছে বইল মাছটো আমি যিমান ফ্ৰাই কৰি নাখাওঁ কিয় বইলৰ নিচিনা হ'ব নোৱাৰে তো বইলটো যদি এবাৰ ভাল লাগে আৰু বইলটো থাকি যাব আৰু কাৰণ বইল যিহেতু ভাল মোৰ মানুহজনে মোক কমপ্লেইন কৰিছে যে মই বোলে এওঁক নেদেখাওঁ এওঁ ইমান কাম কৰি থাকে এওঁক মই ভিডিঅ'ই নকৰোঁ মই মোৰ কামখিনিহে দেখুৱাই থাকোঁ বোলে সেইটো কাৰণে মই ভিডিঅ' কৰিছোঁ যে মোৰ মানুহজনে সকলো কাম কৰে আৰু আপোনালোকেতো দেখিছে ন অলপ আগতে মাছো বাছি দিছে কেনেকুৱা হৈছে এণ্ড ফাইনেলি মোৰ পাতত দিয়া মাছ ৰেডি হৈ গ'ল নাজানো ফাৰ্ষ্ট ট্ৰাই হৈছে গম নাপাওঁ আৰু কেনেকুৱা লাগিব ৱাহ মজা নো প্ৰব্লেম পিয়াজ দি দিবি ইয়াতে পতিয়াঁ পাহি চূড়া খনকে মন্থন के मुटियारा आया पटोला बनके गन्ना दे विच पिपल पतियां पाही चूड़ा खनके मेरे सोहणिया सोहणिया वे माई मेरा किथे नहीं हो दिल এতিয়া হৈ আছে মিউজিক ক্লাছ আৰু এই টিকলাটোৰ গিটাৰৰ ষ্ট্ৰিংবিলাক চেঞ্জ কৰি দিছে
The next day. सार्थक देखो हाँ मैं एक बार फिर से बता रहा हूँ ये वाला एडिटर हाँ C D minor E minor F C major A minor C7 C इसको और स्पीड में बजा सकते हैं ठीक है मैं बजा के दिखा रहा हूँ ठीक है हाँ ठीक है আজি মই চিকেনখিনি লাই শাকৰ লগত বইল কৰি বনাইছিলোঁ আপোনালোকক দেখুৱাবলৈ নহ'লে আৰু আমি নহয় চিকেন খালে একদম কম কমকৈ খাওঁ 3 পিচ বা 2 পিচ খাবলৈ বহুত টেষ্টি হৈছিলে আৰু যোৱাকালি পাতত দিয়া মাছখিনিও টেষ্টি হৈছিল যিখিনি সময়ত নেকি ভালকৈ পঢ়িব লাগিছিল সেইখিনি সময়ত নপঢ়িলে আৰু এতিয়া পঢ়ি আছে হয়নে হয়নে নহয় Yes. কি পঢ়ি আছো সেইটো কৈ দিয়া কি পঢ়ি আছো স্টাফ নোটেশন হেল্ল' আৰু এতিয়া বাজিছে ৰাতি 10:30 ভাত চাত খাই মেলি আমি পুৰা আজৰি হৈ গ'লোঁ আৰু ভাবিছোঁ ভিডিঅ'টো আজি এইখিনিতে সামৰণি মাৰি দিওঁ আৰু মোৰ মূৰটো পুৰা একদম চেপেটা লগা হৈ গ'ল কাৰণ তেল আজি অলপ বেছিকৈ লগালোঁ ৰাতি এনেই তেল লগাব নালাগে বাৰু কিন্তু তথাপিও আজি লগাইছোঁ কাৰণ বহুদিন হৈ গ'ল মই তেল লগোৱা নাছিলোঁ আৰু যিহেতু হেয়াৰ চেৰামে মই ইউজ কৰোঁ কিন্তু বহুদিন তেল নলগোৱাৰ ফলত কি হৈছে মোৰ মূৰটো বহুত বিষ উঠিছে গতিকে এইটো কাৰণে তেল লগালোঁ আৰু এতিয়া শুব লাগে তেতিয়াহ'লে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক তেনেহ'লে আজিলৈ বিদায় মাগিছোঁ নেকি আৰু সকলোৱে বহুত মৰম দিছে ভিডিঅ'বোৰ আঁকোৱালি লৈছে আৰু বহুদিন ব্লগ দিয়া নাছিলোঁ কাৰণ দিবলৈ বা দেখুৱাবলৈ তেনেকৈ একো নাছিলেও গতিকে এইটো এটা সৰু ব্লগ হয় আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা ৰাখিছোঁ কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুন হয় আপুনি তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই সকলো ভালে থাকক তেনেহ'লে আজিলৈ বাই বাই লাভ ইউ অল বাই বাই গুড নাইট